গতিকে আপোনালোকে যিমানে চেষ্টা কৰক সোণাপুৰ মহাবিদ্যালয়ক কেতিয়াও কোনো ক্ষেত্ৰতে হিলাব নোৱাৰে। আৰু এজন মহাশয়ে পোষ্ট কৰিছে তাত, বিয়া পাতিলে কেৱল সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰীকে বিয়া পাতিম। আৰে ভাই, এটা কথা কওঁ শুনা, তুমি সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰীৰ ওচৰত অহাৰো যোগ্য নহয়, তোমাৰ ইমান যোগ্যতা নাই। এই কথাটো তোমাক মই সকীয়াই দিলোঁ। ফেব্ৰুৱাৰী 2021 সোণাপুৰ মহাবিদ্যালয় এটা ৱেব পৰ্টেল আৰু এটা ভাইৰেল ভিডিঅ'। আচলতে সিদিনা হৈছিলে কি, এটা ৱেব পৰ্টেল সৰস্বতী পূজাৰ বাতৰি সংগ্ৰহ কৰিবলৈ সোণাপুৰ মহাবিদ্যালয়ত গৈ উপস্থিত হয়। তাৰপিছত তাৰে সোণাপুৰ মহাবিদ্যালয়ৰ কেইজনীমান ছাত্ৰীক প্ৰশ্ন কৰে। তাৰে কিছুমান ছাত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিব পাৰে, কিছুমান ছাত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। তাৰপিছত সকলো ঠিকে থাকে। ৰাতি সেই ৱেব পৰ্টেলটোৱে যিকেইজনী ছোৱালীয়ে প্ৰশ্নৰ উত্তৰ দিব পাৰে তেওঁলোকৰ সেই ফুটেজবোৰ ইউজ নকৰি যিকেইজনী ছোৱালীয়ে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে সেইকেইজনীৰ ফুটেজবোৰ ইউজ কৰি এটা ফানিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰে আৰু ৰাতিয়ে সেই ভিডিঅ'টো নিজৰ চেনেলত আপলোড কৰে। আৰু তাৰ অলপ সময় পাছতেই ভিডিঅ'টো 1.7 মিলিয়ন ভিউজ অতিক্ৰম কৰে। তাৰপাছত সকলো দিশত হাহাকাৰ, সকলোৱে মিম বনোৱা আৰম্ভ কৰে, ৰোষ্ট কৰা আৰম্ভ কৰে। মিষ্টাৰ ৰাজা, অসমৰ ডেকা, বিভিন্ন ধৰণৰ চেনেলে সেই ভিডিঅ'ৰ ফুটেজবোৰ কালেক্ট কৰি ৰোষ্ট কৰা আৰম্ভ কৰে। লগতে সোণাপুৰ কলেজক বদনাম কৰাৰ এটা চেষ্টা কৰে। সোণাপুৰ কলেজক বদনাম কৰা ইমান সহজ কথা নহয়। সোণাপুৰ কলেজে কি কি কৰিছে বৰ্তমান সময়ত সেয়া হয়তো প্ৰস্পেক্টাছ বা সোণাপুৰ কলেজৰ আলোচনী চালে আপোনালোকে গম পাব। উৰ্মিলা মহন্ত মুম্বাইৰ নিচিনা নগৰী এখনত গৈ চিনেমা জগতত এক্টিং কৰি আছে। আৰিফ আলী ভইচ অভাৰ আৰ্টিষ্ট, মুম্বাইৰ নিচিনা চহৰত গৈ তেওঁলোকে ভইচ অভাৰৰ আৰ্টিষ্ট হিচাপে কাম কৰি আছে। সেইবোৰ ক'ৰ পৰা ওলাইছে? সেইবোৰ সোণাপুৰ মহাবিদ্যালয়ৰ পৰা ওলোৱা ষ্টুডেণ্ট। সোণাপুৰ মহাবিদ্যালয়ে এডভকেট দিছে, এক্টৰ দিছে, এক্ট্ৰেছ দিছে। সোণাপুৰ মহাবিদ্যালয়ে কি কৰিছে সেয়া আপোনালোকে হয়তো আলোচনী চালে গম পাব সোণাপুৰ মহাবিদ্যালয়ৰ কিমান নাম আছে। গতিকে ইমান সহজ নহয় এখন নাম কলেজ এখনক ইমান সহজতে আপোনালোকে বদনামি কৰিব নোৱাৰে, কাৰণ সোণাপুৰ মহাবিদ্যালয়ৰ কিমান গুণ আছে সেয়া আমি ভালকৈ জানো। গতিকে আপোনালোকে যিমানে চেষ্টা কৰক সোণাপুৰ মহাবিদ্যালয়ক কেতিয়াও কোনো ক্ষেত্ৰতে হিলাব নোৱাৰে। আৰু এজন মহাশয়ে পোষ্ট কৰিছে তাত, বিয়া পাতিলে কেৱল সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰীকে বিয়া পাতিম। আৰে ভাই, এটা কথা কওঁ শুনা, তুমি সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰীৰ ওচৰত অহাৰো যোগ্য নহয়, তোমাৰ ইমান যোগ্যতা নাই। এই কথাটো তোমাক মই সকীয়াই দিলোঁ। আৰু যিকেইজন ইউটিউবাৰে এই ভিডিঅ'বোৰ ডাউনলোড কৰি ৰোষ্ট কৰা আৰম্ভ কৰিছে তেওঁলোকে বহুত ভুল কাম কৰিছে। কাৰণ কেইজনীমান ছোৱালীৰ ভিডিঅ' লৈ নিজকে ফেমাছ কৰা, কেইটামান ভিউজ লৈ পেলাই নিজকে ফেমাছ কৰাৰ যি প্ৰক্ৰিয়া তোমালোকে আৰম্ভ কৰিছা, মই ভাবোঁ তোমালোকতকৈ নিৰ্লজ্জ মানুহ পৃথিৱীত নাই। আৰু এটা কথা এই ভিডিঅ'টোৰ জৰিয়তে মই সকীয়াই দিব বিচাৰোঁ সেই ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী এজনক, যে তোমাৰ চেনেলৰ পৰাই সেই ৰোষ্টাৰ কেইজনে ভিডিঅ'টো ডাউনলোড কৰিছে, ডাউনলোড কৰি ৰোষ্ট কৰিছে। গতিকে দায়িত্ব তোমাৰ এইটো যে যিকেইজন ইউটিউবাৰে তোমাৰ চেনেলৰ পৰা ভিডিঅ' লৈ ভিডিঅ'বোৰ ৰোষ্ট কৰিছে সেইকেইজনৰ ভিডিঅ' ডিলিট কৰোৱাৰ দায়িত্ব তোমাৰ। গতিকে এই দায়িত্ব তোমাৰ, যিকেইজনে ৰোষ্ট কৰিছে তেওঁলোকৰ ভিডিঅ' তুমি ডিলিট কৰাবা, সেয়া দায়িত্ব ৰিপাব্লিক আছাম ৱেব পৰ্টেলৰ স্বত্বাধিকাৰীৰ দায়িত্ব। গতিকে আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল যে মই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ যাব পাৰোঁ। বাকী কি হয় নিশ্চয় আপডেটবোৰ পাই থাকিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। জয়টো সোণাপুৰ মহাবিদ্যালয়, জয় এখন।